ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানসমূহ হয় বন্ধুসকল, যিকোনো কম্পিটিটিভ এক্সাম হোক ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত প্ৰশ্ন অহাটো দেখিবলৈ পোৱা যায়। গতিকে আজিৰ আমাৰ এই ভিডিঅ' যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো কমপ্লিট চাব। আজিৰ এই ভিডিঅ'ত আমি ভাৰতৰ বিভিন্ন ৰাজ্যত যিসমূহ ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে যিবোৰ ইম্পৰ্টেণ্ট হয় সেইসমূহ আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে মই অনুৰোধ কৰিম আপোনালোকে কপি আৰু পেন লৈ বহক আৰু নোট ডাউন কৰি যাওক। চাওক, ইয়াতে এফালে আছে ষ্টেট আৰু আনফালে নেশ্যনেল পাৰ্কৰ নাম আছে। প্ৰথমতে আমি জানিব লাগিব যে আমাৰ ভাৰতত মুঠতে ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে। চাওক, আমাৰ ভাৰতত মুঠতে 106খন ৰাষ্ট্ৰীয় উদ্যান আছে। আমি 106খন ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে ইয়াৰ আলোচনা নকৰোঁ। যিখিনি ইম্পৰ্টেণ্ট যোৱা পৰীক্ষাসমূহত অহা দেখা গৈছে সেইসমূহ সম্পৰ্কেহে আলোচনা কৰিম। প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰখিনি যদি আমি চাওঁ, ইয়াতে দিছে চাওক পাপিকোণ্ডা নেশ্যনেল পাৰ্ক। গতিকে আপোনালোকে মনত ৰাখিব, পাপিকোণ্ডা নেশ্যনেল পাৰ্ক, ৰাজীৱ গান্ধী যাক কোৱা হয় ৰামেশ্বৰম নেশ্যনেল পাৰ্ক আৰু শ্ৰী ভেংকটেশ্বৰা নেশ্যনেল পাৰ্ক। এই তিনিটাৰ নাম আপোনালোকে মনত ৰাখিব। পাপিকোণ্ডা, ৰাজীৱ গান্ধী বা ৰামেশ্বৰম আৰু শ্ৰী ভেংকটেশ্বৰা নেশ্যনেল পাৰ্ক, এই তিনিখন নেশ্যনেল পাৰ্ক অন্ধ্ৰপ্ৰদেশত আছে। এইখিনি নামতেই অলপ গম পোৱা যায় যে ক'ত থাকিব পাৰে, কাৰণ ৰামেশ্বৰম আৰু ভেংকটেশ্বৰা সেই নামসমূহ তেলেগু লেংগুৱেজৰ নিচিনা লাগিছে। গতিকে আপোনালোকে মনত ৰাখিব অন্ধ্ৰপ্ৰদেশত আছে। অৰুণাচল প্ৰদেশত চাওঁ আমি মৌলিং নেশ্যনেল পাৰ্ক আৰু নামদাফা নেশ্যনেল পাৰ্ক। নামদাফা যিটো 1983ত এষ্টাব্লিছড হৈছিল, এই চনটো আপোনালোকে মনত ৰাখিব লাগিব, কাৰণ এইটোৱেই নামদাফা হৈছে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক। গতিকে আপোনালোকে সেইটো পইণ্ট আউট কৰি ল'ব যে নামদাফা নেশ্যনেল পাৰ্ক অৰুণাচল প্ৰদেশত আছে আৰু এইটো হৈছে নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ নেশ্যনেল পাৰ্ক। আৰু লগতে মৌলিং নেশ্যনেল পাৰ্ক এইটো অৰুণাচল প্ৰদেশত আছে। এতিয়া আছে আসামৰ। আমাৰ অসমত মুঠতে কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? আমাৰ অসমত মুঠতে 7খন ৰাষ্ট্ৰীয় উদ্যান আছে, কাৰণ ৰায়মনা আৰু দিহিং পাটকাই নতুনকৈ 2খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। আগতে 5খন আছিল, এতিয়া 7খন। গতিকে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সম্পৰ্কত আমি বিস্তৃতভাৱত চাব লাগিব, কাৰণ বাহিৰৰ ৰাজ্যসমূহৰ কেৱল ক'ত কোনটো অৱস্থিত সেইটো জানিলেই হয়, কিন্তু অসমৰখিনি আমি বিস্তৃত ৰূপত জানিব লাগিব। চাওক, প্ৰথমতে কি আছে? দিহিং পাটকাই। আমি অলপ চিৰিলি যদি চাবলৈ যাওঁ, আমাৰ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? আমাৰ অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। গতিকে আপোনালোকে এইটো জানি থ'ব যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। আপোনালোকে নোট ডাউন কৰক যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক সংৰক্ষিত বনাঞ্চল হিচাপত কেতিয়া স্বীকৃতি প্ৰদান কৰা হৈছিল? 1908 চনত। 1908 চনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা হয় আৰু ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপত 1974ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখনকেই ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপত ঘোষণা কৰা হয় 1985ত। আমাৰ অসমত 2খন ৱৰ্ল্ড হেৰিটেজ ছাইট আছে, তাৰে এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, আনটো হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান। আমি যদি গোটেই ইণ্ডিয়াত চাওঁ, ইণ্ডিয়াত ৱৰ্ল্ড হেৰিটেজ ছাইট কেইখন আছে? গোটেই ভাৰতবৰ্ষত ৱৰ্ল্ড হেৰিটেজ ছাইট 40খন আছে। মনত ৰাখিব, 40 ৱৰ্ল্ড হেৰিটেজ ছাইট 40খন আছে আৰু আমাৰ অসমত কেৱল 2খন আছে। গতিকে কাজিৰঙাৰখিনি আমি গম পালোঁ। লগতে কাজিৰঙাৰ মাটিকালি কিমান সেইটোও আপোনালোকে জানিব লাগিব। আছাম এয়াৰ বুকৰ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 858 পইণ্ট ছামথিং, 858 আছিলে কিবা এটা কিলোমিটাৰ, স্কোৱাৰ কিলোমিটাৰ। গতিকে আপোনালোকে এইটো মনত ৰাখিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। বহুতে কয় মানাস ৰাষ্ট্ৰীয় উদ্যান ডাঙৰ, একচুৱেলি নহয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি বৰ্তমান বৃদ্ধি পাইছে। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। গতিকে কাজিৰঙাৰ সম্পৰ্কত আমি গম পালোঁ। আৰু কাজিৰঙাৰ লোকেশ্যনটো ইয়াতে লিখা আছে, চাওক যে গোলাঘাট আৰু নগাঁও এই দুইটা এৰিয়া আৰু দীঘলীয়া কিছুমান বিস্তৃত এৰিয়ালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। তাৰপিছত অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান কি? সেইটো হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান। মানাস ৰাষ্ট্ৰীয় উদ্যান প্ৰথমে কিন্তু ৰাষ্ট্ৰীয় উদ্যান হিচাপত হোৱা নাছিল। মানাস ৰাষ্ট্ৰীয় উদ্যান 1973 চনত, মনত ৰাখিব, মানাস ৰাষ্ট্ৰীয় উদ্যান 73 চনত টাইগাৰ প্ৰজেক্ট হিচাপেহে মানাস ৰাষ্ট্ৰীয় উদ্যান গঢ় দি তোলা হৈছিল। আৰু এটা প্ৰশ্ন থাকি গ'ল, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হয়? মনত ৰাখিব, 2007 চনত। 2007 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰা হয়। আৰু মানাস ৰাষ্ট্ৰীয় উদ্যান 1973 চনত টাইগাৰ প্ৰজেক্ট হিচাপে গঢ় দিয়া হৈছিল। তাৰ পৰৱৰ্তী সময়ত 1990 চনত মানাসক কি কৰা হয়?
ৰাষ্ট্ৰীয় উদ্যান হিচাপত ঘোষণা কৰা হয় আৰু মানাহ ক'ত আছে বাক্সা জিলাত আছে মনত ৰাখিব মানাহ বাক্সা জিলাত আছে আৰু মানাহৰ মুঠ মাটিকালি চাওক মাটিকালিসমূহ বিভিন্ন চ'ৰ্চত বিভিন্ন ধৰণেৰে আছে কিছুমান চ'ৰ্চত মই কি পাইছোঁ 880 স্কোৱাৰ কিলোমিটাৰ চাব আপোনালোকে তাৰ পিছত যদি আমি চাওঁ তাৰ পিছত আহিব ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু ডিব্ৰু-চৈখোৱা ক'ত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আছে লগতে আপোনালোকে এটো মনত ৰাখিব ডিব্ৰু-চৈখোৱা বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত এই প্ৰশ্নটো পৰীক্ষাত আহা দেখিবলৈ পোৱা গৈছে যে ডিব্ৰু-চৈখোৱা কোনখন ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত তাৰ পিছত আমি চাম নামেৰী ৰাষ্ট্ৰীয় উদ্যান 1998ত ৰাষ্ট্ৰীয় উদ্যান হিচাপত ঘোষণা কৰা হয় আৰু নামেৰী ক'ত আছে শোণিতপুৰত আছে লোকেশ্যন আপোনালোকে ভালদৰে জানি থ'ব খেলিমেলি লাগিব পাৰে নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰত আছে তাৰ পিছত যদি ওৰাং 1999 চনত ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু ওৰাং হৈছে আমাৰ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান ইয়াক মিনি কাজিৰঙা বুলিও কোৱা হয় জানি থ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান 1999ত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় ওৰাং ক'ত আছে দৰঙত আছে মনত ৰাখিব তাৰ পিছত আহিব কি ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ষষ্ঠ যিখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ অসমৰ সেইখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান এইটো আছে ক'ত কোকৰাঝাৰত কেতিয়া ঘোষণা কৰা হয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে এইটোক 2021 চনৰ 5 জুন তাৰিখে ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় আৰু অসমৰ সপ্তম অৰ্থাৎ অসমৰ 7 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান যিখন সেইখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয় 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় দিহিং পাটকাইৰ লগত জড়িত আন এটা প্ৰশ্ন হেতু কি যে পূবৰ আমাজন বুলিলে কাক বুজায় পূবৰ আমাজন যেটো আমাজন বৰ্ষাৰণ্য সেই পূবৰ আমাজন বুলি ক'লে দিহিং পাটকাইক বুজা যায় এটো পৰীক্ষাত আহা দেখিবলৈ পোৱা গৈছে গতিকে এটো কলো আপোনালোকে এটো নোট ডাউন কৰি লওক গতিকে আমাৰ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কত গম পালো ইয়াৰ পৰা আন এটা প্ৰশ্ন মোৰ মনত পৰিছে আপোনালোকক কৈ দিও যে অসমৰ যিমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ ভিতৰত দুখন হৈছে বায়োস্ফিয়াৰ ৰিজাৰ্ভ আমাৰ অসমত মুঠ বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে অসমত বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে দুখন কোন দুখন আছে এটা হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান আনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এই দুয়োখন আমাৰ অসমৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ মনত ৰাখিব আৰু গোটেই ভাৰতত বায়োস্ফিয়াৰ ৰিজাৰ্ভ কেইখন আছে 18খন আছে মনত ৰাখিব গোটেই ভাৰতত বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে 18খন আৰু আমাৰ অসমত বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে মাত্ৰ দুখন তাৰে এটা হৈছে মানাস ৰাষ্ট্ৰীয় উদ্যান আনটো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু আমাৰ অসমত মুঠ টাইগাৰ ৰিজাৰ্ভ যেটো কলো যে কাজিৰঙাকো টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছে যে আমাৰ অসমত মুঠতে টাইগাৰ ৰিজাৰ্ভ কেইখন আছে আমাৰ অসমত মুঠতে টাইগাৰ ৰিজাৰ্ভ 4খন আছে তাৰে এটা হৈছে কাজিৰঙা মানাস ওৰাং আৰু নামেৰী মানাসটো হৈছে আমাৰ অসমৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা 2007ত টাইগাৰ ৰিজাৰ্ভ কৰা হয় আৰু ওৰাং আৰু নামেৰী এই মুঠতে 4খন আমাৰ অসমত টাইগাৰ ৰিজাৰ্ভ আৰু গোটেই ইণ্ডিয়াত ওভাৰঅল যদি আমি চাও মুঠতে টাইগাৰ ৰিজাৰ্ভ কেইখন আছে 53খন টাইগাৰ ৰিজাৰ্ভ আছে বন্ধুসকল ভিডিও দীঘলীয়া হ'ব পাৰে কাৰণ যথেষ্ট ইনফৰমেশন মই দিবলৈ যত্ন কৰি আছো আপোনালোকে এইখিনি নোট ডাউন কৰক গোটেই ভাৰতত টাইগাৰ ৰিজাৰ্ভ 53খন আছে গতিকে এইখিনি যথেষ্ট আমি যিখিনি আলোচনা কৰিলো পৰীক্ষাত তাৰ পৰাই প্ৰশ্ন আহিব তাৰ পিছত যদি আমি চাও বিহাৰত কি ৰাষ্ট্ৰীয় উদ্যান আছে গুৰুত্বপূৰ্ণ এখন আছে বাল্মীকি ন্যাশনাল পাৰ্ক মনত ৰাখিব বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত বিহাৰত অৱস্থিত তাৰ পিছত আমি আগবাঢ়ো ছত্তীশগড়লৈ যাওঁ ইয়াতে পৰীক্ষাত প্ৰশ্ন আহে ইয়াৰ পৰা গুৰু ঘাসিদাস ন্যাশনাল পাৰ্ক ক'ত অৱস্থিত গুৰু ঘাসিদাস ন্যাশনাল পাৰ্ক ছত্তীশগড়ত অৱস্থিত ইয়াৰ আন এটা নাম সঞ্জয় ন্যাশনাল পাৰ্ক বুলিও কোৱা হয় গুৰু ঘাসিদাস ন্যাশনাল পাৰ্ক নেক্সটলৈ আমি আগবাঢ়ো গোৱাত কি আছে বন্ধুসকল ভগৱান মহাবীৰ বা মল্লিম ন্যাশনাল পাৰ্ক আৰু সলিম আলী বাৰ্ড চেংচুৱাৰী গোৱাত অৱস্থিত মনত ৰাখিব সলিম আলী বাৰ্ড চেংচুৱাৰী বুলি কৈছে কাৰণ সলিম আলী ন্যাশনাল পাৰ্ক আন এটা আছে সলিম আলী ন্যাশনাল পাৰ্ক এটা আছে হেতু আপোনাৰ জম্মু এণ্ড কাশ্মীৰত আছে গতিকে আপোনালোকে ইয়াতে কনফিউজ নহব সলিম আলী বাৰ্ড চেংচুৱাৰী যদি আহে গোৱা আৰু সলিম আলী ন্যাশনাল পাৰ্ক আমি আগত পাম হেতু জম্মু কাশ্মীৰত আছে তাৰ পিছত গুজৰাট পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে গুজৰাটৰ পৰা ব্লেক বুক ন্যাশনাল পাৰ্ক গিৰ ফৰেষ্ট ন্যাশনাল পাৰ্ক এটো বেছি আহে পৰীক্ষাত গিৰ ফৰেষ্ট ন্যাশনাল পাৰ্ক ক'ত আছে লায়নৰ কাৰণে বিশেষভাৱে গুৰুত্বপূৰ্ণ গিৰ ফৰেষ্ট গল্ফ অফ কচ্ছ আৰু মেৰিন ন্যাশনাল পাৰ্ক
এইকেইখন ক'ত আছে গুজৰাটত আছে ইয়াৰ PDF লাগিলে বন্ধুসকল মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব গতিকে গুজৰাটৰখিনি আপোনালোকে মনত ৰাখিব তাৰপিছত যদি আমি চাওঁ হাৰিয়ানাত আছে কালেশ্বৰ নেশ্যনেল পাৰ্ক আৰু সুলতানপুৰ নেশ্যনেল পাৰ্ক কালেশ্বৰ নেশ্যনেল পাৰ্ক আৰু সুলতানপুৰ নেশ্যনেল পাৰ্ক ক'ত আছে হাৰিয়ানাত আছে হিমাচল প্ৰদেশত কি আছে দুটা হাইলাইট কৰা আছে বেছি ইম্পৰ্টেণ্ট গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক আৰু পিন ভেলী নেশ্যনেল পাৰ্ক এই দুখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে হিমাচল প্ৰদেশত আছে বাকীখিনি আপোনালোকে যদি বিচাৰে শিকিব পাৰে কিন্তু যিখিনি হাইলাইট কৰা আছে যিখিনি মই কৈ গৈছোঁ বেছি ইম্পৰ্টেণ্ট গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক আৰু পিন ভেলী নেশ্যনেল পাৰ্ক হিমাচল প্ৰদেশত আছে জম্মু এণ্ড কাশ্মীৰত কি আছে বন্ধুসকল এই যে মই কৈছিলোঁ সলিম আলী নেশ্যনেল পাৰ্ক এইটো জম্মু এণ্ড কাশ্মীৰত আছে আৰু ইয়াতে যিটো হেমিছ নেশ্যনেল পাৰ্ক আছে এইটো বৰ্তমান জম্মু কাশ্মীৰত নপৰে এইটো লাডাখত পৰে হেমিছ নেশ্যনেল পাৰ্ক এইটো লাডাখত পৰে লগতে আপোনালোকে মনত ৰাখিব লাৰ্জেষ্ট নেশ্যনেল পাৰ্ক ইন ইণ্ডিয়া আমাৰ ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন পৰীক্ষাত প্ৰশ্ন আহিব পাৰে এইটো হৈছে হেমিছ ৰাষ্ট্ৰীয় উদ্যান যিটো ক'ত আছে লাডাখত আছে তাৰপিছত ঝাৰখণ্ডত যদি আমি যাওঁ ঝাৰখণ্ডত কি আছে বেতলা নেশ্যনেল পাৰ্ক মনত ৰাখিব নোট ডাউন কৰক বেতলা নেশ্যনেল পাৰ্ক ঝাৰখণ্ডত আছে তাৰপিছত কৰ্ণাটকত বন্দিপুৰ নেশ্যনেল পাৰ্ক বেনাৰঘাট্টা নেশ্যনেল পাৰ্ক দান্দেলি নেশ্যনেল পাৰ্ক কুদ্ৰেমুখ নেশ্যনেল পাৰ্ক আৰু নগৰহোল নেশ্যনেল পাৰ্ক এইকেইখন কৰ্ণাটকত আছে বন্দিপুৰ বেনাৰঘাট্টা দান্দেলি কুদ্ৰেমুখ নগৰহোল আপোনালোকে এইখিনি মুখস্থ কৰিব লাগিব বন্দিপুৰ বেনাৰঘাট্টা দান্দেলি কুদ্ৰেমুখ নগৰহোল এইকেইখন ক'ত আছে কৰ্ণাটকত আছে কেৰালাত এটা বিশেষ গুৰুত্বপূৰ্ণ সেইটো হৈছে চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক পৰীক্ষাত আহে এইটো চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক কেৰালাত আছে লগতে আনামুডি নেশ্যনেল পাৰ্ক আনামুডি শোলা নেশ্যনেল পাৰ্ক এইটো ক'ত আছে কেৰালাত আছে মনত ৰাখিব আনামুডি এটা শৃংগও আছে ৱেষ্টাৰ্ণ ঘাটৰ আটাইতকৈ উচ্চতম শৃংগ যিটো আনাইমুডি বুলি কয় গতিকে আনামুডি শোলা নেশ্যনেল পাৰ্ক কেৰালাত আছে চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক কেৰালাত আছে আৰু এটা আছে কি ইৰাভিকুলাম নেশ্যনেল পাৰ্ক সেইটো ক'ত আছে কেৰালাত আছে মনত ৰাখিব তাৰপিছত আমি মধ্যপ্ৰদেশত আহোঁ ইয়াৰ পৰা আন এটা প্ৰশ্ন অহাৰ সম্ভাৱনা থাকে যে আমাৰ ভাৰতত যে 106খন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰে ভিতৰত আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে আমাৰ ভাৰতৰ আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান বন্ধুসকল মধ্যপ্ৰদেশত আছে আন্দামান নিকোবৰত ছেকেণ্ড পজিশ্যনত আছে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত আৰু আমাৰ অসম ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত থাৰ্ড পজিশ্যনত আছে গতিকে এইখিনিও আপোনালোকে জানি থ'ব লাগিব কাৰণ পৰীক্ষাৰ প্ৰশ্নৰ পেটাৰ্ণসমূহ আজিকালি বহুত বিভিন্ন ধৰণৰ পেটাৰ্ণ আহে গতিকে আপোনালোকে জানি থ'ব লাগিব যে মধ্যপ্ৰদেশত আটাইতকৈ বেছি পৰিমাণৰ ৰাষ্ট্ৰীয় উদ্যান আছে সেই ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত কি আছে চাওঁ মধ্যপ্ৰদেশত কেইটামান ইম্পৰ্টেণ্ট হাইলাইট কৰা আছে বান্ধৱগড় নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে কানহা নেশ্যনেল পাৰ্ক পান্না নেশ্যনেল পাৰ্ক আৰু সাতপুৰা নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশত আছে বান্ধৱগড় কানহা পান্না আৰু সাতপুৰা এইকেইখন ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে মধ্যপ্ৰদেশত আছে মহাৰাষ্ট্ৰৰ এটা বিশেষ গুৰুত্বপূৰ্ণ চান্দোলী নেশ্যনেল পাৰ্ক মনত ৰাখিব লাগিব মহাৰাষ্ট্ৰত আছে চান্দোলী নেশ্যনেল পাৰ্ক মণিপুৰত কি আছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক এইটো আপোনালোকে বেছি গুৰুত্বপূৰ্ণ কাৰণ কেইবুল লামজাও আমাৰ মণিপুৰৰ যিটো লোকটক হ্ৰদ আছে সেই লোকটক হ্ৰদত কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত আৰু এইটো হৈছে ভাৰতৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক মনত ৰাখিব ভাৰতৰ একমাত্ৰ যদি পৰীক্ষাত প্ৰশ্ন আহে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া সেইটো কি হ'ব কেইবুল লামজাও নেশ্যনেল পাৰ্ক যিটো আছে মণিপুৰৰ লোকটক হ্ৰদত অৱস্থিত আৰু এটা ইম্পৰ্টেণ্ট চিৰহি নেশ্যনেল পাৰ্ক এইটো মণিপুৰতেই অৱস্থিত নৰ্থ ইষ্টৰখিনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট বেছি অসমৰ এক্সামৰ দৃষ্টিকোণৰ পৰা যদি চাওঁ মেঘালয়ত দুটা ৰাষ্ট্ৰীয় উদ্যান গুৰুত্বপূৰ্ণ বালফাক্ৰাম নেশ্যনেল পাৰ্ক আৰু নক্ৰেক নেশ্যনেল পাৰ্ক মনত ৰাখিব বালফাক্ৰাম নেশ্যনেল পাৰ্ক আৰু নক্ৰেক নেশ্যনেল পাৰ্ক মেঘালয়ত আছে মিজোৰামত আছে কি মুৰলেন নেশ্যনেল পাৰ্ক আৰু ফংপাইন ব্লু মাউণ্টেন নেশ্যনেল পাৰ্ক পৰীক্ষাত প্ৰশ্ন আহে যে ব্লু মাউণ্টেন ক'ত আছে ব্লু মাউণ্টেন পিক ক'ত আছে মিজোৰামত আছে মনত ৰাখিব গতিকে মুৰলেন নেশ্যনেল পাৰ্ক আৰু ফংপাই ব্লু মাউণ্টেন নেশ্যনেল পাৰ্ক মিজোৰামত আছে নাগালেণ্ডৰ কেইটাও মনত ৰাখিব ইণ্টাংকি নেশ্যনেল পাৰ্ক নাগালেণ্ডত আছে তাৰপিছলৈ আমি আগবাঢ়োঁ ওড়িশাত কি আছে ভিতৰকানিকা নেশ্যনেল পাৰ্ক আৰু চিমলিপাল নেশ্যনেল পাৰ্ক এই দুয়োখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় উদ্যান ওড়িশাত আছে ৰাজস্থানৰ পৰা পৰীক্ষাত প্ৰশ্ন আহে ডেজাৰ্ট নেশ্যনেল পাৰ্ক কেৱলাদেৱ নেশ্যনেল পাৰ্ক ৰণথম্বুৰ নেশ্যনেল পাৰ্ক যিটো SI এক্সামত আহিছিল ৰণথম্বুৰ নেশ্যনেল পাৰ্ক ক'ত আছে বুলি ৰাজস্থানত আছে আৰু সৰিস্কা নেশ্যনেল পাৰ্ক এইকেইখন ক'ত আছে ৰাজস্থানত আছে একেবাৰে শেষত চাওক আৰু এখন আছে ছিকিমত বহুত গুৰুত্বপূৰ্ণ ছিকিমত ইম্পৰ্টেণ্ট এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে গুৰুত্বপূৰ্ণ কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক
কাঞ্চনজঙ্ঘা ক'ত আছে ৰাষ্ট্ৰীয় উদ্যান ছিকিমত আছে মনত ৰাখিব কাঞ্চনজঙ্ঘা ছিকিমত আছে তাৰপিছত আমি চাওঁ তামিলনাডুৰ ইম্পৰ্টেণ্ট কেইখনমান আছে গল্ফ অফ মেনাৰ মেৰিন নেশ্যনেল পাৰ্ক নেশ্যনেল পাৰ্ক এইটো ক'ত আছে তামিলনাডুত আছে আমি পূৰ্বতো এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম পাই আছোঁ মেৰিন নেশ্যনেল পাৰ্ক সেইটো ক'ত আছিল গুজৰাটত আছিল আৰু তামিলনাডুত কি আছে গল্ফ অফ মেনাৰ মেৰিন নেশ্যনেল পাৰ্ক ইন্দিৰা গান্ধী আন্নামালাই নেশ্যনেল পাৰ্ক আৰু মুদুমালাই নেশ্যনেল পাৰ্ক এইকেইখন ক'ত আছে তামিলনাডুত আছে মনত ৰাখিব তেলেংগানাটো বেছি ইম্পৰ্টেণ্ট নহয় ত্ৰিপুৰাত আছে কি বিছন বা ৰাজবাৰী নেশ্যনেল পাৰ্ক বুলি কোৱা হয় এইটো ত্ৰিপুৰাত আছে বিছন বা ৰাজবাৰী নেশ্যনেল পাৰ্ক ত্ৰিপুৰা মনত ৰাখিব তাৰপিছত আমি আহোঁ উত্তৰাখণ্ডত আছে গংগোত্ৰী নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট জিম কৰবেট নেশ্যনেল পাৰ্ক নন্দা দেৱী নেশ্যনেল পাৰ্ক আৰু ৰাজাজী নেশ্যনেল পাৰ্ক এইকেইটা যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ জিম কৰবেট নেশ্যনেল পাৰ্ক ইয়াৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে যে ভাৰতৰ প্ৰথম নেশ্যনেল পাৰ্ক কোনটো আটাইতকৈ ডাঙৰ আমি পাইছিলোঁ হেমিছ নেশ্যনেল পাৰ্ক আৰু প্ৰথম নেশ্যনেল পাৰ্ক কোনটো যিটো কি জিম কৰবেট নেশ্যনেল পাৰ্ক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হৈছে জিম কৰবেট নেশ্যনেল পাৰ্ক যিটো উত্তৰাখণ্ডত আছে প্ৰথম অৱস্থাত যেতিয়া সেইটো ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰাষ্ট্ৰীয় উদ্যান হৈছিল এইটো জিম কৰবেট নামাকৰণ কৰা হোৱা নাছিল তেতিয়া তাৰ নাম আছিল হেইলি নেশ্যনেল পাৰ্ক মনত ৰাখিব হেইলি নেশ্যনেল পাৰ্ক হিচাপত সেইটো ষ্টাৰ্ট হৈছিল 1936ত উত্তৰাখণ্ডত আছে এইখিনি মনত ৰাখিব তাৰপিছত আহিব উত্তৰ প্ৰদেশত হৈছে দুধুৱা নেশ্যনেল পাৰ্ক যথেষ্ট গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশত আছে কি দুধুৱা নেশ্যনেল পাৰ্ক আমি ৱেষ্ট বেংগলত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আছে ৱেষ্ট বেংগলৰ তাৰে নেউৰা ভেলী নেশ্যনেল পাৰ্ক আৰু সুন্দৰবন ৱাইল্ড লাইফ চেংচুৱাৰী এতিয়া নেশ্যনেল পাৰ্ক হ'ল নেউৰা ভেলী নেশ্যনেল পাৰ্ক আৰু সুন্দৰবন নেশ্যনেল পাৰ্ক এইকেইটা ক'ত আছে ৱেষ্ট বেংগলত আছে আৰু আন্দামান নিকোবৰ যিটো ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে বুলি কৈছোঁ আন্দামান নিকোবৰৰ গুৰুত্বপূৰ্ণ কি ঝান্সী ৰাণী মেৰিন নেশ্যনেল পাৰ্ক চেডেল পিক নেশ্যনেল পাৰ্ক চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক মনত ৰাখিব ঝান্সী ৰাণী মেৰিন নেশ্যনেল পাৰ্ক ইয়াৰ চনটোও মনত ৰাখিব পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহে যে ঝান্সী ৰাণী মেৰিন নেশ্যনেল পাৰ্ক কিমান চনত গঠন কৰা হয় 1996ত চেডেল পিক নেশ্যনেল পাৰ্ক ক'ত আছে আন্দামান নিকোবৰত আছে চেডেল পিক কি আন্দামান নিকোবৰৰ আটাইতকৈ ওখ শৃংগটোৰ নামো যদি আহে সেইটো হৈছে চেডেল পিক মনত ৰাখিব চেণ্ডেল পিক বুলি কোৱা হয় এইটো আন্দামান নিকোবৰৰ এটা ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক যিটো আমাৰ ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যান কোনটো সেইটো হৈছে আন্দামান নিকোবৰত থকা চাউথ বটন আইলেণ্ড নেশ্যনেল পাৰ্ক চাওক ভাৰতৰ যিমানবোৰ ৰাষ্ট্ৰীয় উদ্যান আছে কোনো ৰাষ্ট্ৰীয় উদ্যানৰ নামত বটন শব্দটো নাই গতিকে আন্দামান নিকোবৰত থকা কেইবাখনো ৰাষ্ট্ৰীয় উদ্যানৰ নাম বটন বুলি আছে গতিকে যদি পৰীক্ষাত বটন থকা ৰাষ্ট্ৰীয় উদ্যান আহে তেনেহ'লে আপোনালোকে ডাইৰেক্ট আন্দামান নিকোবৰ এইটো টিক কৰিব পাৰে গতিকে বন্ধুসকল আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু এটা ভেলু পাইছে কিছু জ্ঞান অৰ্জন কৰিব পাৰিছে যদি ভিডিঅ'টো ভাল পাইছে আৰু আগন্তুক এনেকুৱা ভিডিঅ' বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে বিভিন্ন ধৰণৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে লাভ কৰিব পাৰে জয় আই অসম জয় হিন্দ